স্বাগতম জানাইছো ইনফৰমেশন ভিউ 2.0 আজিৰে অন্য ভিডিঅলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ডাঙৰ ঘোষণা কৰিছে চাহ বাগিচাৰ মালিকসকলে যদি চাহ বাগিচা যদি চৰকাৰী ঘৰ বনাব নিদিয়ে তেনেহলে তেওঁলোকে জেলত যাব লাগিব কিন্তু কিয় সেই বিষয়ে জানিবলৈ হলে ভিডিঅটো সম্পূৰ্ণ চাওক যদি ভাল লাগে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব আৰু এটা নতুন ইয়াত ভেজাল আছে যেতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আহে বাগিচাৰ মালিক বিলাকে এনওচি নিদিয়ে এতিয়া মই বাগিচাৰ মালিক বিলাকক কৈছো যে যদি চাহ শ্ৰমিকক আৰু আদিবাসী লোকক যদি বাগানত ঘৰ বনোৱা এনওচি নিদিয়ে তেতিয়ালে তোমালোকক মই মোৰ জেলত লৈ যাব লাগিব বহি থাকিবৰ কাৰণে ধুনিয়াকৈ কাৰণ কোনো কাৰণতে দুখীয়া মানুহক ঘৰৰ পৰা আমি বঞ্চিত কৰিব নোৱাৰো মই কেইদিনমান আগতে জোৰহাটত মিটিং কৰিছো মই বাগানৰ মালিক বিলাকক ওয়াৰ্নিং দিছো যে যদি নৰেন্দ্ৰ মোদীয়ে ঘৰ পঠাইছে ঘৰ বনাব আপোনালোকে দিবই লাগিব আপোনালোকে বাধা দিব নোৱাৰে আৰু এইটো অকল দেওপানী বুলি নহয় গোটেই অসমৰ চাহ বাগিচাৰ মালিকক মই আজিৰ পৰা ইয়াৰ পৰা আকৌ এবাৰ কৈছো যে যদি কোনোবা বাগানৰ মানুহক বাগিচাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বনাব নিদিয়ে তেতিয়া হলে কিন্তু চৰকাৰে আপোনালোকক কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা আপোনালোকৰ বিৰুদ্ধে লব